এসময়ত এখন নিস্তব্ধ জংঘলত এজনী চৰাই বাস কৰিছিল। তাইৰ বহুত ধুনীয়া পাখি আছিল আৰু দয়ালু হৃদয় আছিল। কিন্তু তাইৰ এটা অদ্ভুত অভ্যাস আছিল। প্ৰতিদিনে তাই যি দেখিছিল, শুনিছিল আৰু অনুভৱ কৰিছিল, সেই অভিজ্ঞতা তাই সৰু সৰু শিলত লিখি থবলৈ ধৰিছিল। কিবা সুখৰ কথা হওক বা দুখৰ কথা হওক, তাইৰ বিশ্বাস আছিল যে প্ৰতিটো মুহূৰ্ত মনত ৰখাৰ যোগ্য। তাই মানিছিল ভাল স্মৃতিয়ে আমাক সুখী কৰি ৰাখে আৰু বেয়া স্মৃতিবোৰ আমি হৃদয়ত ৰাখিব নালাগে। এইবোৰ লিখি পেলাব লাগে আৰু নিজৰ জীৱনৰ পৰা আঁতৰ কৰি তুলিব লাগে। গতিকে প্ৰতিদিনে তাই নতুন শিল এটা লৈ লৈছিল, তাৰ ওপৰত মনত চলি থকা চিন্তাবোৰ নিজৰ ঠোঁটেৰে লিখি পেলায় আৰু যেতিয়াই উৰিবলৈ সময় হৈছিল, গোটেই শিলবোৰ বেগ এটাত লৈ উৰা মাৰি ফুৰিছিল। প্ৰথম কেইদিনমান এনেকুৱা কৰিবলৈ ভাল পাইছিল। তাই নিজৰ স্মৃতিবোৰ সংগ্ৰহ কৰি বৰ ভাল পাইছিল। ভৱিষ্যতে সেইবোৰে তাইক সহায় কৰিব বুলি বিশ্বাস কৰিছিল। সেই সৰু বেগটো তাইৰ জীৱনৰ ধন হৈ পৰিছিল। কিন্তু দিন পাৰ হৈ যোৱাৰ লগে লগে বেগটো গধুৰ হ'বলৈ ধৰিলে। অধিক শিলৰ অৰ্থ হৈছিল অধিক ওজন আৰু লাহে লাহে ইয়াৰ প্ৰভাৱ তাইৰ পাখিত পৰিবলৈ ধৰিলে। তাই লাহে লাহে ভালকে উৰিব নোৱাৰা হৈ পৰিল। কিন্তু চৰাইজনীয়ে ধৰিব পৰা নাছিল এনেকুৱা কিয় হৈছে। তাই আৰু শিল সংগ্ৰহ কৰি আছিল। এদিন তাই এটা বুঢ়া ফেঁচা লগ পালে। ফেঁচাটোৱে সুধিলে, তুমি এই বেগটো কিয় লৈ ফুৰা? চৰাইজনীয়ে হাঁহিলে আৰু ক'লে যে এই বেগটোৱে মোৰ জীৱনটো ধৰি ৰাখি আছে। প্ৰতিটো আনন্দ, প্ৰতিটো কষ্ট, প্ৰতিটো কাহিনী মোৰ জীৱনৰ এই বেগটোত আছে। ফেঁচাটোৱে চকু কুচাই তাইফালে চালে আৰু ক'লে, তুমি কেতিয়াবা বৰ্তমানত জীয়াই থাকানে? নে সদায় যোৱাৰ কালি বোজবোৰ পিঠিত লৈ উৰি ফুৰা? ফেঁচাজনে কি ক'ব বিচাৰিছিল তাই বুজি নাপালে আৰু তাই উৰা মাৰি গুচি গ'ল। কিন্তু তাই উৰিবলৈ বেছি গধুৰ অনুভৱ কৰিবলৈ ধৰিলে। এনেদৰে বহু সপ্তাহ পাৰ হৈ গ'ল। এতিয়ালৈ তাইৰ বেগটো বহু ভাৰী হৈ পৰিছিল। তাইৰ মাটিৰ পৰা উঠিবলৈ বহুত কষ্ট পাইছিল। তাইৰ পাখি দুখন বিষাবলৈ ধৰিছিল। তাইৰ উৰিবলৈ শক্তি নোহোৱা হৈ পৰিছিল। আৰু এদিন বৰষুণৰ সন্ধ্যা নিজৰ বাঁহৰলে উৰা মাৰি গৈ থাকোঁতে শিলবোৰৰ ওজন সহ্য কৰিব নোৱাৰি তাই মাটিত আহি পৰিলেহি। তাই জীয়াই থাকিবলৈ সহায় কৰিব বুলি ভবা স্মৃতিবোৰে তাইক আজি হেঁচা মাৰি ধৰিলেহি। আজি সেই একেবোৰ স্মৃতিয়ে তাইৰ প্ৰাণ কাঢ়ি ল'লেহি। সেই ৰাতি ফেঁচাটো তাইৰ ওচৰলৈ আকৌ আহিলে। মাটিত পৰি থকা চৰাইজনীলৈ চাই দুখেৰে ক'লে, জীৱনৰ স্মৃতিবোৰ আমাক বাধা দিবলৈ নহয়, পথ প্ৰদৰ্শন কৰিবলৈহে হয়। তাই সকলো কঢ়িয়াই নিবলৈ চেষ্টা কৰি জীয়াই থাকিবলৈ পাহৰিলে। কেতিয়াবা আমি সকলেও ভাল বেয়া স্মৃতি সংগ্ৰহ কৰি সেইবোৰ বিষয় চিন্তা কৰি থাকোঁ। কিন্তু আমি যদি আমাৰ অতীতক প্ৰতিদিনে কঢ়িয়াই লৈ ফুৰোঁ, তেন্তে আমি ভিতৰি ভিতৰি ভাগৰুৱা হৈ পৰিম। আমি আমাৰ জীৱনটো এনজয় কৰিব নোৱাৰিম। ঠিক চৰাইটোৰ দৰে বহুতে অতীতৰ যন্ত্ৰণা আৰু দুখ সুখ নিজৰ লগত কঢ়িয়াই লৈ ফুৰে। কিন্তু জীৱনটো এৰি দিয়াৰহে কথা। ইতিমধ্যে কি হৈছে আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ বৰ্তমান সুন্দৰ কৰি তুলিব পাৰোঁ। গতিকে ক্ষমা কৰি পাহৰি যাওক, নতুন নতুন বস্তুৰ অভিজ্ঞতা লাভ কৰক, নতুন পদক্ষেপ লওক আৰু লঘু হৃদয়েৰে জীয়াই থাকক। কৃতজ্ঞ হওক, ধৈৰ্যৰে সদায় আগবাঢ়ি যাব। আজিৰ বাবে ইমানেই। ধন্যবাদ। জয় আই অসম।